নাই আমি এমাজনৰ পৰা বস্তু লওঁ, ফ্লিপকাৰ্টৰ পৰা বস্তু লওঁ, মিছোৰ পৰা লওঁ নে নাই বাৰু? হয়, লওঁ ছাৰ। এতিয়া কথাটো হ'ল আমি এই চিষ্টেমসমূহৰ পৰা আমি নিজে গ্ৰাহক হৈ আছো, কিন্তু আমি এজন এজন ব্যৱসায়ী হৈ পেলাই আমি এই চিষ্টেমসমূহৰ পৰা আমি কিন্তু গ্ৰাহক এতিয়ালৈকে ল'ব পৰা নাই। সঁচা নে মিছা? হয়, ইয়াতে যিখিনি আমি ট্ৰেডিশ্যনেল মাৰ্কেটৰ লগত জড়িত আছে তেখেতসকলৰ কথা কৈছো, বাকী আমাৰ ইয়াতে ইঞ্চুৰেঞ্চ ছেক্টৰৰ ব্যক্তিও আছে বা আমাৰ ডাইৰেক্ট চেলিঙৰ লগত জড়িত ব্যক্তিও আছে, তেখেতসকলৰ কাৰণে এই পাৰ্টটো অকণমান বেলেগ হ'ব। কিন্তু কথাটো হ'ল আমি যদি চাওঁ কিবা এটা আমি অনলাইনত অৰ্ডাৰ কৰিলে আমাৰ বস্তুখিনি বা সামগ্ৰীসমূহ ক'ৰ পৰা আহে? আমাৰ অসমৰ বাহিৰৰ পৰা আহে। তো বেনিফিটটো আমাৰ অসমৰ মানুহে পাব নে বাহিৰৰ মানুহে পাব? বাহিৰ কিন্তু মানুহে পাব। চিম্পল কথা, য'ৰ পৰা আনিছে তাৰ পৰাই পাব, হয় নহয়? কিন্তু সেই একেটা ডিজিটেল চিষ্টেম হয়, আমাৰ হয়, ছাৰ। অসমৰ ব্যৱসায়ীসকলে এতিয়ালৈকে কিয় কৰিব পৰা নাই? তো ইয়াতে বিভিন্ন কথা আহে। তো তাতে সেইখিনি আমি যদি চাওঁ আজিৰ এই ডিজিটেল চিষ্টেমসমূহ আমি কৰাটো কিন্তু আজি প্ৰয়োজনীয় আহি পৰিছে। কাৰণ একেখিনি বস্তুকে হয়তো আমি যিখিনি বস্তু ইয়াৰ পৰাও পাওঁ সেই বস্তুখিনিকে বিভিন্ন ব্যক্তিসকলে অনলাইনত দি পেলাই সেইখিনি আমি বাহিৰৰ পৰা কিনিব লগা হৈ আছে। তো সেই চিষ্টেমসমূহ আমি একচুৱেলি নজনাৰ কাৰণে আমি এটা ডাঙৰ কাষ্টমাৰ বেছ হেৰুৱাব লগা হৈ আছে। গতিকে সেই কাষ্টমাৰখিনি যদি আমি অনলাইনত থাকে তেতিয়াহ'লে আমাৰ বেনিফিট কি হ'ব? চাওক, আজি আমি এটা ব্যৱসায় চলাইছো, সেই ব্যৱসায়টোৰ এটা নিৰ্দিষ্ট এৰিয়াৰ ভিতৰৰ কাষ্টমাৰখিনি আমি পাই আছো। আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানো য'ত আছে তাৰ পৰা আপুনি ভাবক কিমান আঁতৰৰ কাষ্টমাৰ আপোনাৰ তাত আহে। আমাৰ মেক্সিমাম কিমান আঁতৰৰ কাষ্টমাৰ আমি পাওঁ? 2 কিলোমিটাৰ, 5 কিলোমিটাৰ, 10 কিলোমিটাৰ। 2 কিলোমিটাৰ তাতকে দূৰতো পোৱা নাই আজিলৈকে। সেইটোৱে চাওক, আজি কভিডৰ পিছৰ পৰা এনেকুৱা পৰ্যায় কৰি পেলালে আমাৰ চুবুৰীয়ে চুবুৰীয়ে ব্যৱসায় প্ৰতিষ্ঠানসমূহ খুলিব ল'লে। যাৰ ফলত আগতে 5 কিলোমিটাৰ হয়, ৰেডিয়াছত এটা কাষ্টমাৰ বেছ আছিলে, কিন্তু আজিৰ ডেটত সেইটোও নাইকিয়া হৈ আহিল। মানে কি আমি আৰু এইটো নেৰ' কৰি আহি গ'লো কাষ্টমাৰ বেছটো। কিন্তু আমি সদায় যদি তেনেকেই থাকোঁ তেতিয়াহ'লে আমাৰ কাষ্টমাৰ যদি নাথাকে আমাৰ ব্যৱসায় আৰু বাঢ়িব জানো? আমি যোনটো এৰিয়াত কাম কৰি আছো সেই এৰিয়াটোৰ কাষ্টমাৰ যোনটো বেছ থাকিব সেই কাষ্টমাৰখিনিয়ে আমাক ৰেভিনিউ জেনেৰেট কৰিব। সেই কাষ্টমাৰখিনিয়ে যিখিনি দিব সেইখিনি আমি তাৰ পৰা ইনকম পাম। কিন্তু আমি যদি কাষ্টমাৰ বঢ়াবই নোৱাৰো হয়, তেতিয়াহ'লে আমি বেনিফিট পাম জানো? আজি ধৰি লওক, আজি আপুনি এখন দোকান খুব সুন্দৰভাৱে চলাই আছে, সেই ব্যৱসায়টো ছাকচেছ হোৱা দেখি খুব ধুনীয়াকে বোলে এইটোত ব্যৱসায়ত লাভ হৈ আছে, আপোনাকে দেখি আকৌ সন্মুখতে আৰু এখন দোকান খুলি দিব। আমাৰ অসমৰ বৰ্তমান সেইটোৱে পৰিস্থিতি, হয় নহয়? কিন্তু যা হয়, যাৰ ফলত নেকি কি হৈ আছে, আমাৰ যিখিনি কাষ্টমাৰ এজনে আগতে পাই আছিলে সেই একেখিনি কাষ্টমাৰ আকৌ দুভাগ হ'লে নাই? কাষ্টমাৰ খিনিহে ভাগ হ'ল, হয় নহয়? যাৰ কাৰণে আমি আগতে যিখিনি কাষ্টমাৰ পাইছিলো সেইখিনি কথা হৈ গৈছে। কিন্তু এইখিনি আমি অনলাইনৰ জৰিয়তে যদি চাওঁ তেতিয়াহ'লে আমাৰ অনলাইনত বেনিফিট কি হ'ব? আমাৰ কাষ্টমাৰৰ কোনো বেৰিয়াৰ নাথাকিব যে আপুনি 2 কিলোমিটাৰ ল'ব পাৰিব, 5 কিলোমিটাৰ কাষ্টমাৰ ল'ব পাৰে, তেনেকুৱা কোনো কথা নাই। আপোনাৰ ইচ্ছা অনুসৰি আপুনি বোলে মই গোটেই ডিষ্ট্ৰিক্টতে মই চাপ্লাই দিব বিচাৰিছো, গোটেই অসমতে মই দিব বিচাৰিছো, বোলে মই ভাৰতৰ বিভিন্ন ৰাজ্যতো মই চাপ্লাই কৰিব পাৰো, তেতিয়াহ'লে সেইটো আপোনাৰ কথা। সেই অনুসৰি আপুনি তাতে ইনকম জেনেৰেট কৰিব পাৰিব। গতিকে তেনে পৰ্যায়ত আমি আজি কৰাৰ প্ৰয়োজন আছে নে নাই? হয়।